Please subscribe the channel Tech Kamal and press the bell icon and like and comment this video. Thank you. নমস্কাৰ, মই আজি আপোনালোকলৈ আনিছোঁ এটা হোৱাটছআপ ষ্টেটাছ হেকট্ৰিক, যিটোৰ দ্বাৰা আপোনালোকে বেলেগৰ হোৱাটছআপ ষ্টেটাছটো শ্ব' কৰিব পাৰিব বা আপুনি বেলেগৰ হোৱাটছআপ ষ্টেটাছটো আপুনি আপোনাৰ মোবাইলত ল'ব পাৰিব। তেনেহ'লে ইয়াৰ বাবে কোনো আপোনালোকে ভিডিঅ' এপছ ডাউনলোড কৰিব নালাগে বা কিবা কৰিব নালাগে। মাত্ৰ ভিডিঅ'টো চাই যাওক, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপুনি নিজেও শিকক আৰু বেলেগকো শিকাওক। প্ৰথমতে যাব লাগিব মই আপোনালোকক প্ৰথমতে দেখাই আছোঁ মোৰ হোৱাটছআপ ষ্টেটাছবিলাক আৰু মোৰ ফ্ৰেণ্ডৰ হোৱাটছআপ ষ্টেটাছবিলাক। মই তাৰপিছত মোৰ ষ্টেটাছত আনি দেখুৱাম আপোনালোকক। মোৰ ষ্টেটাছটো চাই লওক আপুনি। মোৰ এইকেইটা ষ্টেটাছ দিয়া আছে বৰ্তমান, আৰু একো দিয়া নাই। এইটো ভিডিঅ' চাব পাৰে আপোনালোকে। তাৰপিছত দিয়া আছে ষ্টেটাছত। তাৰপিছত মই আৰু বেলেগৰ ষ্টেটাছ দেখুৱাম। এইটো ষ্টেটাছ আপোনালোকে দেখিবলৈ পাইছে। এই ষ্টেটাছটো মই মোৰ ষ্টেটাছত আনি দেখুৱাম আপোনালোকক। আপোনালোকে যাব লাগিব ফাইল মেনেজাৰত। প্ৰথম ফাইল মেনেজাৰত যায় আপোনালোকে ইণ্টাৰনেল কাৰ্ডত যাব লাগিব। আপোনালোকে যাওক প্ৰথম ফাইল মেনেজাৰত যায় আপুনি ইণ্টাৰনেল ষ্ট'ৰেজ বা ইণ্টাৰনেল কাৰ্ডত যাওক। ইণ্টাৰনেল কাৰ্ডত যাই আপুনি হোৱাটছআপত যাব লাগিব। হোৱাটছআপত যায় তাৰপিছত আপুনি আপোনাৰ ফাইলটো যদি হিডেন ফাইল হৈ থাকে তেতিয়া আপোনালোকে কৰি ল'ব লাগিব শ্ব' ফাইল মৰাৰ পিছত আপোনালোকে দেখিব লাগিব শ্বেয়াৰ বা ষ্টেটাছ দেখিব লাগিব। মিডিয়াত যায় আপোনালোকে ষ্টেটাছ দেখা পাইছেনে? এইটো ষ্টেটাছত যায় আপুনি ক্লিক কৰক, আৰু ক্লিক কৰাৰ পিছত আপুনি যি ষ্টেটাছত যি ভিডিঅ' ফটো যিবিলাক আছে সকলো দেখিবলৈ পাব। এইবিলাক সকলো আছে ইয়াতে, ষ্টেটাছৰ ফটোবিলাক পাব। তাৰপিছত আপুনি যিটো ভিডিঅ' আছিল, এটা ভিডিঅ' আছিল মোৰ ষ্টেটাছত, সেই ভিডিঅ'টো আপুনি এতিয়া চাব পাৰিব বা শ্বেয়াৰ কৰিব পাৰিব আপোনাৰ হোৱাটছএপত। আপুনি নিজে ষ্টেটাছ কৰি ল'ব পাৰিব। মই এতিয়া ষ্টেটাছ কৰি দেখাই আছোঁ। হোৱাটছআপ বা ইউটিউব য'তে আপুনি দিব পাৰিব বা বেলেগক পঠাব পাৰিব, ব্লুটুথ কৰিব পাৰিব। মাই ষ্টেটাছ মই কৰি দিলোঁ। আহি গ'ল মোৰ ষ্টেটাছত এতিয়া আহি গ'ল। এনেকৈ আপোনালোকে ষ্টেটাছত বেলেগৰ ষ্টেটাছ দিব পাৰিব বা হেক কৰিব পাৰিব। যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব।